বল্লুং ব্ৰহ্মপুত্ৰ উত্তাল তৰংগ অনন্ত প্ৰবাহিত কত সৌৰ্য কত বীৰ্য বন্দিত প্ৰতিভাত দুৰ্জেয় অক্লান্ত অবিশ্ৰান্ত মহাশক্তিমান ব্ৰহ্মাৰ পুত্ৰ মানস পুত্ৰ ব্ৰহ্মপুত্ৰ মধ্যাহ্নৰ তেজাল সূৰ্য আহ্লাদিত তেজোদীপ্ত পুঞ্জীভূত বক্ষভেদী ঐতিহ্যৰ এক জ্যোতিষ্মান চিৰবিদ্যমান মহাশক্তিমান বহ্নিমান 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 অসম মাথো এক নাম নহয় বৰং দেশৰ বুৰঞ্জী অসম আছিল এক বিস্ময় এক ৰহস্য অসম আছিল অজেয় অসম আছিল দুৰ্ভেদ্য মাথো এটা যুগ স্বাধীন হৈ থকাটো যেতিয়া আনৰ বাবে দুৰূহৰ দৰে আছিল তেতিয়া অসমে ৬০০ বছৰতকৈও অধিক কাল স্বাধীনতাৰ সোৱাদ লভি সমগ্ৰ দেশকে অবাক কৰি তুলিছিল নিজৰ কৃতিত্বৰে ইতিহাসত সাঁচ ৰাখি থৈ যোৱা বহুজনৰ কথাই আমি জানো কিন্তু সৌৰ্য বীৰ্যৰ পৰা আৰম্ভ কৰি বিচক্ষণ নেতৃত্ব তথা দেশপ্ৰেমৰ জ্বলন্ত উদাহৰণেৰে লাচিত বৰফুকনে অসমৰ ইতিহাসত যি কৃতিত্ব ৰচনা কৰিছিল সেয়া আছিল অনন্য আৰু অতুলনীয় বিৰল পৰাক্ৰমেৰে লাচিত বৰফুকনে অসমবাসীক মোগলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই নহয় বৰং দিশহাৰা অসমবাসীক দিছিল আত্মমৰ্যাদাসহ জীয়াই থকাৰ উজ্জ্বল জীৱন হেংদাং হেংদাং অসমীয়াৰ প্ৰাণৰ সম্পদ হেংদাং এই হেংদাং হাতত তুলি ধৰালৈকে সেই তুৰমুঠ মোগলে অসম আক্ৰমণ কৰিব নোৱাৰে এই আহোমৰ তেজত অসমীয়াৰ নাম থকালৈকে সেই মোগলক এই হেংদাঙেৰে কাটি পিছ পিছ কৰি দিম হয় ডাঙৰীয়া দিল্লীৰ পৰা শ্বৰীফ খান নামৰ এজন সেনাপতিয়ে বহু সৈন্য লগত লৈ ৰামসিংহৰ লগত লগ হৈছে এইবাৰো দেখিছো আগৰ দৰে টনকিয়াল হৈ পৰিব মোগল আৰ্মি বুজিছো আগতীয়াটোত মানা পাণ্ডু সকলো মোগলে অতিক্ৰম কৰিছে আৰু এইবাৰ আমাৰ ৰাজ্য অতিক্ৰম কৰাৰ বাবে সেই মোগলে এইবাৰ ভালকৈ পৰিকল্পনা কৰিছে কিন্তু ডাঙৰীয়া আমি হৈছো আহোম সন্তান আমি সেই মোগলৰ প্ৰত্যুত্তৰ যথোচিতভাৱে দিবই লাগিব এইবাৰ আহিবলৈ হলে ভালকে সিহঁতক দেখুৱাই দিব লাগিব যে আহোম কি ডাঙৰীয়া এইবাৰ মই ভাবিছো এইবাৰ আমাৰ এক যোগ্য ৰণনীতি হওক গতিকে ডাঙৰীয়া আপুনি পশ্চিম প্ৰান্তত আপুনি পূব প্ৰান্তত আৰু আপুনি দক্ষিণ পাৰত আৰু ৰাজখোৱা ডাঙৰীয়াই উত্তৰ দিশত থাকি আমাৰ ৰাজ্য যথোচিতভাৱে পৰ্যবেক্ষণ কৰিব আৰু বুঢ়াগোহাঁই ডাঙৰীয়া মই ভাবিছো এইবাৰ আমাৰ ৰণৰ বাবে গুৱাহাটীতে এটা ডাঙৰ গড়ৰ প্ৰস্তুত হওক আপুনি কি ভাবে ডাঙৰীয়া হয় প্ৰস্তুত হওক মোগলৰ আক্ৰমণ ৰোধ কৰিবৰ বাবে এইটো ভাল পদক্ষেপ ডাঙৰীয়া মোমাইদেউ এই গড়ৰ সকলো কাম পৰ্যবেক্ষণৰ লগতে সকলো কাৰ্যকলাপৰ দায়িত্ব মই মোমাইদেউক দিলো যথোচিত সময়ৰ ভিতৰত আৰু এটা ৰাতিৰ ভিতৰত আমি সেই গড় প্ৰস্তুত কৰিব লাগিব চাওঁ এইবাৰ
কেই মোগলে আমাৰ ৰাজ্য কিদৰে অতিক্ৰম কৰিব পাৰে আমি কৈছো আহোম বৰ ডাঙৰীয়া কথা যদি আমি সকলোৱে পালন কৰোঁ তেতিয়া এইবাৰ আমাৰ জয় নিশ্চিত গতিকে মোমাই দেউ আৰু পানী ফুকন দেৱ আপোনালোক আৰু ৰৈ থকাৰ কোনো যুক্তিযুক্ততা নাই সকলোৱে নিজ নিজ কাৰ্যত অগ্ৰসৰ হওক মোগলৰ ৰাগ